আজি মই লৈ আহিছোঁ ভেদাইলতা নৰসিংহ দি বনোৱা মাছৰ ৰেচিপি। এইটো আপুনি খুব স্বাস্থ্যৰ কাৰণে উপকাৰী হয়। ইয়াক আমি সৰু ল'ৰা ছোৱালীক কেনেকৈ খুৱাব পাৰোঁ তাৰ ৰেচিপি হয়। মই প্ৰথমতে মাছ এপিচ লৈছোঁ। মাছ পিচ মই ফ্ৰাই কৰি ল'লোঁ। মোৰ অলপমান তেলটো সৰহ হৈছে ফ্ৰাই কৰোঁতে, যিহেতু অকণমান তেলটো বেছি লাগে। মই এতিয়া ইয়াৰ পৰা অলপমান তেল টুকি ল'লোঁ। মই ইয়াত এতিয়া পিঁয়াজ দিম। মই পিঁয়াজ এটা সৰু চাই পিঁয়াজ এটা কাটি লৈছোঁ, দিলোঁ। দি পেলাই অকণমান নহৰু মানে মই যিখিনি নহৰু পেষ্ট বনাই লৈছিলোঁ তাৰে মই আধা দিলোঁ, আধা মই পিছত ব্যৱহাৰ কৰিম। এইখিনি অকণমান গোন্ধটো যোৱাকৈ ভাজি লওঁ, মানে একে ৰঙচুৱা কৰি ল'ব নালাগে, অকণমানকৈ ভাজি ল'লেই হ'ল। ইয়াত এতিয়া মই নৰসিংহ আৰু ভেদাইলতাখিনি মই পেষ্ট বনাই থৈছিলোঁ, তাৰে মই 2 চামুচ দিছোঁ। মই সমান পৰিমাণে নৰসিংহ আৰু ভেদাইলতা একেলগে লৈছোঁ, লৈ পেলাই সেইখিনি পেষ্ট বনাই লৈছোঁ। এইখিনি মই এতিয়া অকণমান ভাজি লওঁ, ভাজি মানে মিডিয়াম ফ্লেমত। মই অকণমান নিমখ দিলোঁ। ইয়াত এতিয়া হালধি অকণ দিম। হালধিটো দিলে ৰংটো অকণমান ধুনীয়া হয়, নহ'লে যিহেতু পূৰা ডাঠ সেউজীয়া ৰং হয়, সৰু ল'ৰা ছোৱালীয়ে ভাল নাপাবও পাৰে, সেইকাৰণে হালধি অকণ দিলোঁ। ইয়াত এতিয়া মোৰ ভাজা হ'ল, তাত মই অকণমান পানী দিলোঁ। এতিয়া মই অলপমানহে পানী দিছোঁ। এইখিনি মই ভালকৈ উতলাই ল'ম। আৰু এটা কথা, যদি আপোনালোকে কাৰীটো আৰু বইল আলু এটাও ইয়াত দি দিব পাৰে। বইল আলুটো দিলেও ৰংটো অলপমান পাতল হ'ব, ল'ৰা ছোৱালীয়ে খাই তেতিয়াও ভাল পায়। ইয়াত মই সোৱাদ অনুসৰি নিমখ দিলোঁ, দি পেলাই এইখিনি মই অকণমান উতলাই ল'ম। এইখিনি ভালকৈ উতলিলে ইয়াত মই আৰু অকণমান পানী এড কৰিম। মোৰ এইখিনি ভালকৈ উতলিছে। মই মিডিয়াম ফ্লেমতে গেছটো ৰাখিছোঁ। হৈ গ'ল। ইয়াত এতিয়া মই অলপমান পানী আৰু যিকণ মাছ পিচ আছিলে সেই পিচ দি দিলোঁ। এইবাৰ মই তৰকাৰীখিনি মাছ পিচৰ সৈতে ভালকৈ উতলাই ল'ম। ইয়াত মই যিখিনি নহৰু মোৰ বাকী আছিলে সেইখিনি দি দিলোঁ। দি পেলাই এতিয়া নহৰুটো গোন্ধটো যোৱালৈকে এইখিনি উতলাম। আৰু অকণমান মই চেনি দিছোঁ, একেবাৰে সামান্য পৰিমাণৰ। চেনি দিলে আপোনালোকে দিলে গম পাব, খাবলৈ বহুত ধুনীয়া হয় তেতিয়া। মই তৰকাৰীখিনি মোৰ হ'ল। মই তৰকাৰীখিনি আধা হোৱাকৈ উতলাই ল'লোঁ, আৰু মই ছাৰ্ভ কৰিছোঁ। খাবলৈ খুব ভাল হয়, স্বাস্থ্যৰ কাৰণে বহুত উপকাৰী হয়। আপোনালোকে ট্ৰাই কৰি চাব। ল'ৰা ছোৱালীয়ে এনেকৈ খাব নিবিচাৰিলে ইয়াত দালিৰ লগত মিলাই পেলাই খুৱাব, কিন্তু খুৱাব। খুব ভাল ৰেচিপি হয় আৰু স্বাস্থ্যকৰ হয়। তেতিয়াহ'লে আজিলৈ নমস্কাৰ।